আহি গ'ল ফাইনেলি পাৰ্চেল এটা আহি গ'ল। এয়া দেখিছেনে, আপোনালোকক যেনেকৈ মই এতিয়া ৰিয়েক্ট কৰিছোঁ তেনেকৈ মোৰো হৈছিলে। মানুহজনে পাৰ্চেল এটা অৰ্ডাৰ দিছে বুলি মই গম পাওঁ, কিন্তু কি পাৰ্চেল অৰ্ডাৰ দিছে সেইটো গম নাপাওঁ। মানে মনে মনে মোবাইলত চাই আছিলে, ভাবিছোঁ মই মনতে ভাবিছোঁ আৰু মানে কিবা এটা স্পেচিয়েল মোডত কিবা এটা অৰ্ডাৰ দিছে নেকি। কিন্তু কি হ'ব, নাই মোৰ কাৰণে অৰ্ডাৰ দিয়া। ল'ৰাটোলৈ বেছি মৰম যে, সেইকাৰণে ল'ৰাটোক অৰ্ডাৰ দিছে। আৰু যিমানেই নহওক পাৰ্চেলটো যেতিয়া আহিছে ক'বই নালাগে, মই যে পাগল হৈ গৈছোঁ গম পাইছেনে। ইমান হেঁপাহেৰে গৈ পাৰ্চেলটো লৈছোঁগৈ। মই খুলিলোৱে বাৰু, তথাপিও আপোনালোকক দেখাম বুলি ভিডিঅ'টোত এতিয়া লৈছোঁ। এয়া দেখিছেনে, এটা নহয় তিনিটাকৈ আহিছে। দেখি আপোনালোকে অনুমান কৰিব পাৰিছে ল'ৰাটোৰ কাৰণেহে আনিছে। ল'ৰাটোৱে সদায় এটা দুটাকৈ খাবৰ কাৰণে। তাৰপিছত যিয়ে নহওক পাৰ্চেলটো ইমান হেঁপাহেৰে ল'লোঁগৈ, খুলিলোঁ। মন বেয়া কৰিবলগীয়া কথা নহয়, ল'ৰাটোৰ কাৰণে যিহেতু দিছে। মেলা বুলি কিবা এটা পোৱা হয় ভাল লাগিল।